জনপ্ৰিয় সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব শেৱালিয়ে শুনক ফাকু লগালে হেনো বেমাৰ আজাৰ কম হয় তোমাকো অলপ লগাই দিও নেকি এই বুলি প্ৰশ্ন কৰাত শুনে শেৱালিক তুমি আৰু এই সকলোবোৰ কি নাটক আৰম্ভ কৰিছা ঘৰত এনে সমস্যাবোৰ সৃষ্টি হৈ আছে এই বুলি কৈ বহুত বেছি খং কৰিব আনফালে আপোনালোকে দেখিবলৈ পাব সোণৰ ভায়াকে আজি হোলী খেলিব আৰু হোলী খেলাৰ সুযোগতে ঘৰৰ সকলো মানুহকে মই যে অতীতত কৰা ভুলবোৰ আৰু ভৱিষ্যতে কেতিয়াও নকৰো আৰু তোমালোকে মোৰ কাৰণে যে কেতিয়াও লাজ নোপোৱা এই বুলি ঘৰৰ মানুহক কথা দিব লগতে আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব খুৰাকে আজি সোণহতৰ ঘৰলৈ আহিব আৰু সোণহতক 6 লাখ টকা দিব আৰু 6 লাখ টকা দিয়াৰ পিছতে সোণহতৰ সহি লৈ তেওঁ মাটিখিনি নিজৰ নামত লবলৈ চেষ্টা কৰিব এতিয়া বাৰু সোণহতে আইনহতৰ সহায় লৈ মাটিখিনি তেওঁলোকৰ নিজৰ নামত কৰি ল'ব পাৰিবনে গতিকে সূৰুযমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাক বহুতেই বেছি ভাল লাগিব আপোনালোকেও যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একদমেই নাপাহৰিব কিয়নো মই ভিডিঅ'বোৰ আপলোড কৰাৰ আগতে আপোনালোকে আগতীয়াকৈ চাবলৈ পাৰিব ধন্যবাদ